মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত পক্ষী আৰু মানুহ নামৰ সাধুটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ক. সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ: সৰ্বধনু চিকাৰপ্ৰিয় ৰজা আছিল। খ. সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰ: সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাই মঙহ। গ. সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰ: সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাইক কোৱা হৈছে। ঘটো হৈছে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? ইয়াৰ উত্তৰটো হৈছে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ কৰিবলৈ উপদেশ দিছিল। এতিয়া ২ নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি। কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখিব লাগে। ক প্ৰশ্নটো হৈছে আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উক্ত কথাষাৰ উত্তৰ হ'ব মধুকৰে ৰজা সৰ্বধনুক জংঘলত চিকাৰ কৰি থাকোঁতে উক্ত কথাষাৰ কৈছিল। মধুকৰে কৈছিল, পক্ষীকুল মানুহৰ বাবে অতি উপকাৰী। শালিকীৰ নিচিনা চৰাইবোৰেই পথাৰৰ শস্য নষ্ট কৰিব পৰা কীট পতংগবোৰ ধৰি খাই খেতি বাতি ৰক্ষা কৰে। সেয়েহে প্ৰজাৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ কৈছিল। খ. এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰ: উক্ত কথাষাৰ ৰজা মধুকৰে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি মধুকৰৰ ৰাজ্যত উপস্থিত হওঁতে কৈছিল। ৰজা সৰ্বধনু চিকাৰপ্ৰিয় আছিল। তেওঁ চিকাৰ কৰি ৰাজ্যৰ চৰাই চিৰিকটিসমূহ বধ কৰি শেষ কৰিছিল। তাৰ ফলত কীট পতংগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। সেই কীট পতংগসমূহে পথাৰৰ শস্য খাই শেষ কৰিলে। গছ গছনি পাত লতা আদি সকলো শুকাই গ'ল। বৰষুণো নোহোৱা হ'ল। দেশত দুৰ্ভিক্ষই দেখা দিলে। ইয়াৰ ফলত সমগ্ৰ ৰাজ্যবাসী কুফল ভুগিব লগা হ'ল। সেয়ে মধুকৰে সৰ্বধনুক কেতিয়াও ভৱিষ্যতলৈ চৰাই বধ নকৰিবলৈ কৈ মধুকৰে ৰজাক চৰাই এজাক দি উক্ত কথাষাৰ কৈছিল। কাৰণ দৰ্শাই লিখা। ক. সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ: ৰজা সৰ্বধনু চিকাৰপ্ৰিয় আছিল। তেওঁ চিকাৰ কৰি ৰাজ্যৰ চৰাই চিৰিকটিসমূহ বধ কৰি শেষ কৰিছিল। তাৰ ফলত কীট পতংগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। সেই কীট পতংগসমূহে পথাৰৰ শস্য খাই শেষ কৰিলে। গছ গছনি পাত লতা আদি সকলো শুকাই গ'ল। তাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ. কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিছিল? উত্তৰ: কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যৰ পথাৰৰ শস্য খাই শেষ কৰিলে। তাৰ ফলত গছ গছনি চৰাই চিৰিকটি পাত লতা আদি সকলো শুকাই গ'ল আৰু বৰষুণো নোহোৱা হ'ল। বৰষুণৰ অভাৱত দেশত দুৰ্ভিক্ষই দেখা দিলে। ৰজা প্ৰজা সকলোৱে ভিক্ষা খুজিবলৈ বাধ্য হ'ল। গ. মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ: যেতিয়া ৰজা সৰ্বধনুৰ দেশত দুৰ্ভিক্ষই দেখা দিছিল, ফলত ৰজাই ভিক্ষা খুজি খুজি মধুকৰ ৰাজ্যত উপস্থিত হোৱাত মধুকৰে ৰজাক দুৰ্ভিক্ষৰ কাৰণ জনাই ভৱিষ্যতে চৰাই নামাৰিবলৈ কৈছিল আৰু এজাক চৰাই উপহাৰ দি ৰজা সৰ্বধনুক বিপদৰ পৰা সহায় কৰিছিল। ৪. ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল? বুজাই লিখা। উত্তৰ: ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। তাৰ পাছত মধুকৰে ৰজা সৰ্বধনুক চিনি পাই আদৰ সাদৰ কৰি ৰাজকাৰেঙৰ অতিথিৰূপে আদৰিলে। তাৰ পাছত মধুকৰে নিজৰ পৰিচয় দাঙি ধৰিলে আৰু আগতে ৰজাক পক্ষী বধ নকৰিবলৈ কোৱা কথাষাৰ সোঁৱৰাই দি ক'লে যে চৰাই বধ কৰাৰ বাবেই এই কুফল ভুগিবলগীয়া হৈছে। এই বুলি মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই উপহাৰ দি চৰাইজাকক নিজৰ সন্তানৰ দৰে লালন পালন কৰিবলৈ ক'লে। ৫. তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। ক. সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। উত্তৰ: সৰ্বধনু নামৰ ৰজাজনে চৰাই মঙহ খাবলৈ ভাল পাইছিল। খ. ৰজা সৰ্বধনুৱে মধুকৰক খং কৰা নাছিল। আমিতো সকলোৱে জানো যে ৰজা সৰ্বধনুৱে মধুকৰক খং কৰিছিল। গ. কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। উত্তৰ: কীট পতংগবোৰে খেতি বাতি ধ্বংস কৰে। কিন্তু তোমালোকে সকলোৱে জানা। ঘ. ৰজা মধুকৰে ৰজা সৰ্বধনুক চিনি নাপালে। কি বাৰু? উত্তৰ: ৰজা মধুকৰে ৰজা সৰ্বধনুক চিনি পালে। বিপৰীত লিংগ বুজোৱা শব্দ লিখা। বিপৰীত শব্দ লিখিব লাগে। বিপৰীত লিংগ বুজোৱা। ৰজা হ'লে কি হ'ব? ৰাণী হ'ব। ল'ৰা হ'লে ছোৱালী। বন্ধু হ'লে বান্ধৱী। যুৱক হ'লে যুৱতী আৰু দৰা হ'লে কইনা।
শব্দবোৰ ভাঙি দেখুওৱা। পদ, শব্দ আৰু বিভক্তি, কোনটো শব্দ আৰু বিভক্তি লগ লাগি সেইটো পদ হৈছে দেখুৱাইছে। মধুকৰে, তাত শব্দ মধুকৰ আৰু তাৰ লগত বিভক্তি হৈছে। যুৱকেটোত বিভক্তি হৈছে, সেইকাৰণে যুৱক যোগ যুৱকে। মানুহে, তাত মানুহৰ লগত বিভক্তি যোগ হৈছে মানুহে। চৰাই জাককটো চৰাইজাক যোগ ক যোগ হৈছে। তাৰপিছত ৰজাক, তাৰ লগত তাত ৰজাৰ লগত বিভক্তি যোগ হৈছে। তাৰপিছত কাৰেৰে, কাৰৰ লগত যোগ হৈছে কাৰেৰে। এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন উত্তৰ এই পক্ষী আৰু মানুহ সাধুটোৰ। ঠিক আছে, তেন্তে আজিলৈ আহিছোঁ। তোমালোকে ভালেৰে থাকা আৰু সুৰক্ষিত হৈ থাকা। ধন্যবাদ।